তো হেল্ল' গুড বন্ধুসকল, ৰাতিপুৱা আপোনালোকক চবকে গুড মৰ্ণিং জনাইছোঁ। ঠিক আছে, তো উঠিলোঁ অথনিয়ে বাৰু, এতিয়া নাটক কৰি দেখাইছোঁ আপোনালোকক। তো ৰাতিপুৱা আপোনালোকক চবকে গুড মৰ্ণিং, আৰু আপোনালোকক চবকে হেপী ৰাখীৰ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আজি ৰাখী বন্ধন আপোনালোকে জানে, তো চবকে হেপী ৰাখী বুলি জনাইছোঁ। আৰু ৰাতিপুৱা মোৰ ব্লগ ষ্টাৰ্ট হৈ গ'ল। আজি মই এতিয়া যাম, আকৌ সেইদিনা নিশা দোকান যাম, দোকান গৈ খুলিব আছে। আজি যিহেতু ৰাখী আহিব সেহেঁতি, আৰু ল'ৰাখিনি সেহেঁতি মানে দেৰিকৈ আহিব লগৰখিনি। তো এতিয়া মই যাম পটককৈ গৈ পিনে দোকান খুলিব আছে। তো উঠিবতো মন যোৱা নাছিলে, উঠি গ'লোঁ। তো চাই থাকক ব্লগ। এতিয়া মই দোকান যাবলৈ ওলাইছোঁ, এইডোখৰৰ পৰাই ব্লগ ষ্টাৰ্ট কৰোঁ আৰু মই, চাই লওক। ঠিক আছে, এয়া আমাৰ ঘৰ। ঠিক আছে, তো ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ, আপোনালোকে চাই থাকক। ঠিক আছে, চাই থাকক। এই বন্ধুসকল, ঘৰৰ পৰা ওলাই গ'লোগৈ, এতিয়া চাব পাইছে। তো বৰ্তমান গৈ আছোঁ, আৰু যাবতো মন নাছিলে, আৰু বহুত সোনকালে ধূপ ওলাই যায় ৰাতিপুৱা, বহুত বেয়া লাগে। তো এতিয়া গৈ আছোঁ, মই ঘৰৰ পৰা ওলালোঁ, মানে চাইছে ইমান ধূপ ওলাইছে, মানে লাগিছে আৰু 10-11মান বাজি গৈছেগৈ, এনেকুৱা লাগিছে। চাওকচোন কেনেকুৱা ৰ'দ দিছে, চাওক। আপোনালোকে নাভাবিব যে 10টা বজাত গৈছোঁ, নহয়, মই ৰাতিপুৱা 7টা বাজিলে ধৰক, আৰু তেতিয়া গৈছোঁ। চাওক ইমান 7টা বাজিছে, আৰু ৰ'দ চাওক কেনেকুৱা ওলাই গৈছে, একদম টিকা ফটা ৰ'দ। তো গৈ আছোঁ, আৰু তো চাই থাকক। মানে গৈ আছোঁ, আৰু মাজে মাজে কাটি দিছোঁ, কেলৈ ঢেৰ মানুহখিনি আহি আছে ন, তো সেইটো কাৰণে কাটি দিছোঁ আৰু। তো এইবোৰ চাওক, কি ক'ম আৰু। এই চাওক, এই চাইডৰ দুটাক চাওক কেনেকুৱা থিয় আছে, চাইছে। তো বেছি কথাও কিনো পাতিম আৰু, তো আপোনালোকে আৰু ভিডিঅ'টো চাই থাকক দেই। মানে ৰাতিপুৱা শুই উঠি আৰু চাহ খাই মেলি তো আহিলোঁ আৰু। ঠিক আছে, এইফালে গৈ আছোঁ। এইটো ঘৰ বহুত দিন হৈ গ'ল, ইয়াত মানুহ নাথাকেই। ইয়াত ৰাতি আহোঁতে বেলেগ ভয় লাগে, কিন্তু কেতিয়াবা যদি বাঘ চাক ওলাই যায়, সেইটো কাৰণে ভয়ে আহোঁ আৰু, ভয় যি নহওক। চক এই জেগাটো চাহ খালি, এই জেগাটো গৈ আছে। এই ল'ৰা দুটাকে সেই লগ কৰিছিলে, এতিয়া আগবাঢ়ি গ'লগৈ। ৰ'দ চাইছেনে বন্ধু, ৰ'দ ইমান ৰ'দ, বহুত ৰ'দ, বহুত। তো মানে কি ক'ম আৰু। ৰাতিপুৱা গৈ আছোঁ দোকান, চাইছে গৈ আছোঁ, আৰু চাই থাকক আৰু আপোনালোকে। ঠিক আছে, আগফালে চাই থাকক, মোৰ বহুত কষ্ট। আপোনালোকেতো জানেই, এইফালে মই অহা যোৱা কৰোঁ আৰু। তো আৰু কিনো কওঁ, টোপনি লাগিছে। তো পটাপট যাওঁ, আৰু গৈ মেলি দোকানটো খোলোঁ, আৰু তাৰপিছতকৈ আকৌ আহিব লাগিব গা চা ধুবলৈ। ঠিক আছে, তো চাই থাকক। দোকানত গৈ লগ পাইছোঁ আপোনালোকক। ঠিক আছে, দোকানত গৈ লগ পাইছোঁ। তো বন্ধুসকল, আহি পিনে দোকান খুলিলোঁ। ঠিক আছে, দোকান খুলি ঘামি গৈছোঁ, চক ঝাৰু মাৰিলোঁ। ওপৰটোত মাৰিব বাকী আছে, সেইটো কাৰণে ওপৰত আহি ভিডিঅ' বনাইছোঁ। তো বহুত গৰম। তো আপোনালোকে চাই থাকক। ঠিক আছে, পলাই নাযাব, চাই থাকক। আৰু ভিডিঅ'টো যদি চাইছে, এটা লাইক কৰি দিব। ঠিক আছে, আৰু যিহেতু নতুন চেনেল, ছাবস্ক্ৰাইবটো কৰি দিব বাৰু। ঠিক আছে, মৰমত সৰু ভাইটি বুলি। এইবোৰ চাওক না, ডিঙিত পূৰা ঘামি গৈছোঁ, একদম মাকা, নক'ব। এতিয়া ওপৰত আছোঁ, যিহেতু লোকৰ দোকান, সেইটো কাৰণে থাকোঁ। আহি পিনে খুলিব লাগে, আৰু খুলিছোঁ। তো আপোনালোকে চাই থাকক। ঠিক আছে, চাই থাকক। তো এতিয়া এইটো ঝাৰু মাৰি চাগে চিধা ঘৰতহে লগ পাম। চাই থাকক। ঠিক আছে।
ফাইনেলি বন্ধুসকল চব কাম হৈ গ'ল বেয়া নাপাব তামোল এটা খাই লৈছোঁ ঠিক আছে তামোল এটা খাই লৈছোঁ তো ৰাতিপুৱা একো খোৱা নাই ন তামোল এটা খাই লৈছোঁ চক ফেন চলাই লৈছোঁ বহুত গৰম ভিতৰত আহি বহি আছোঁ এতিয়া ঘৰ যাম ডাইৰেক্ট ঘৰত গৈ লগ পাম ঘৰত গৈ গা চা ধুই ধুনীয়াকৈ ফ্ৰেছ হ'ব লাগিব ন তো ঘৰটো গৈ লওঁ তাৰপিছতকৈ লগ পাইছোঁ ঠিক আছে তো আপোনালোকে চাই থাকক ঠিক আছে লাইক চাইক কৰি দিব সৰু ভাইটি বুলি বহুত কষ্ট কৰিছোঁ ঠিক আছে ৰ'ব ঘৰৰ ভিডিঅ' দেখাম আগত চাই লওকচোন আমাৰ ৰাজগড়ত কি ওলাইছে চব এইটো হয় গম পাইছে কি হয় মানে মহিলা যিমান আছে বাইদেউ ভণ্টি আছিলে বাইদেউ ভণ্টি তো সিহঁতে মানে এইবোৰ জাতীয় পতাকা লৈ ওলাইছিলে ৰাস্তাত তো যিহেতু 15 আগষ্ট আহি আছে তো সেইটো কাৰণে ওলাইছিলে তো ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ যাতে আপোনালোকেও চাই ভাল পাব ঠিক আছে তো কমেণ্টত এবাৰ কি ক'ব জানে নহয় গম পাইছে চাগে কি ক'ব কমেণ্টত ঠিক আছে কৈ দিব আৰু লাইক কৰি দিব আৰু চাওকচোন ইমান মানুহ ইমান কি ভাল লাগিছে চাই মোবাইলত কেনেকুৱা চাইছে মোবাইলত মোক ক'ব পৰা নাই কিন্তু ওচৰৰ পৰা চালে বেলেগ মজা লাগিছে কৈছোঁ নহয় একদম বেলেগ মজা ইমান মানুহ মানে ইমান মানুহ মানে হিচাপে কৰিব নোৱাৰিছোঁ ইমান মানুহ চাওকচোন গৈয়ে আছে এদাই হৈ যোৱা নাই ইমান মানুহ বহুত মানুহ মানে তো চাওকচোন আহিয়ে আছে এতিয়ালৈকে মানুহ আহিয়ে আছে এদাই হোৱা নাই চাওকচোন এই চুকৰ পৰা আহি আছে চবৰ হাতত এটা প্লেট আছে চৰি ইংলিছ অলপ মোৰ বেয়া আছে জাতীয় পতাকা আছে ঠিক আছে ইমান মানুহ লাইনটো চাওকচোন ইমান দীঘল চব মহিলা চব মই দোকানৰ পৰা ভিডিঅ'টো কৰিছোঁ চাওকচোন ইমান মানুহ এই ককাইতো বেগ চেক লৈ ক'ত গৈছে ক'ত গৈছেগৈ আকৌ তো যি নহওক চাব পাইছে ইমান মানুহ মানে কি ক'ম আৰু বহুত মানুহ ভাল লাগে এনেকুৱা মানে হ'লে মাজে মাজে ভাল লাগে বহুত ভাল লাগে হ'ব লাগে আৰু মাজে ন আপোনালোকে কি কয় এবাৰ ক'ব কমেণ্টত ঠিক আছে আৰু আপোনালোকে লাইক চাইক কৰিব মৰমত নকৰে আপোনালোকে ঠিক আছে ভিডিঅ' পাৰিলে শ্বেয়াৰো কৰি দিব অলপ যাতে আপোনালোকৰ ভাইটি দাদা বন্ধু বাইদেউ চবক ক'ব চাবলৈ যাতে ময়ো অলপ আগবাঢ়ি যাওঁ আপোনালোকৰ আশীৰ্বাদত ঠিক আছে আগবাঢ়ি যাওঁ তেতিয়া আৰু ধুনীয়া ভিডিঅ' দেখাব পাৰিম এতিয়াতো মই জাষ্ট এনেই দেখাইছোঁ যাব নোৱাৰোঁ ক'তো ঠিক আছে জানে আৰু ঘৰত প্ৰব্লেম অলপ চলপ হয়গৈ তো বাছ ইমানটোৱে আৰু তো চব ইমান মানুহ চাইছেনে চব তো এই দাদাজন হ'ল বন্ধন বেংকত কাম কৰে দাদাজন আহি আছে তো মই ফটো মাৰি ল'লোঁ আৰু মৰমত ঠিক আছে তো বন্ধুসকল ফাইনেলি মই দোকানৰ পৰা আহি গা চা ধুই ধুনীয়াকৈ চাইছে কাপোৰ চাপোৰ পিন্ধি ভাত চাত খাই একদম মানে ৰেডি ঠিক আছে ৰেডি কিন্তু মই ধেমালি নহয় ৰেডি তো ৰেডি হৈ গ'লোঁ তো যাম বাৰু অলপ দেৰিকৈ দোকান যিহেতু খুলি থৈ আহিছোঁ ন ইমান ৰাতিপুৱাই গৈ তো অলপ দেৰিকৈ যাম আৰু তো এতিয়া মই বহি আছোঁ ধুনীয়াকৈ চাই আছে বিচনাত ধুনীয়াকৈ বহি আছোঁ এতিয়া ঘৰত তো মানে আৰু কিনো ক'ম গা ধোৱাৰ পিছত অলপ হেণ্ডচমে লাগে বাৰু ন তো ভিডিঅ'খিনি চাব কিছুমান ভিডিঅ' মই দোকানত থাকোঁতে মানে বনাইছিলোঁ সেইটো চাব ঠিক আছে আৰু চাই মেলি ক'ব কেনেকুৱা লাগিছে
ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰি দিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, প্লিজ কৰি দিব, সৰু ভাইটি বুলি কৰি দিব, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানটোৱে, টাটা বাই বাই।